তো গাইছ ইয়াতে মোৰ ডকুমেণ্টছখিনি দেখাম, ঠিক আছে। আৰু এইফালে আছে ফ্লাইট উৰি আছে। চাই লওক কি মজাৰ দৃশ্য ভাই, একদম হাজৰ ওপৰত, একদম ওপৰত। কি খবৰ? আশা কৰিছোঁ চবৰে খবৰ ভালেই আছে। তো বৰ্তমান মই আছোঁ চেন্নাই। তো আগৰ ভিডিঅ'ত চাগে গম পাইছে আপোনালোকে যে মই চেন্নাই আহিছিলোঁ। তো এতিয়া মানে চেন্নাইৰ পৰা আকৌ গুৱাহাটীলৈ যাম। তো বৰ্তমান মই আছোঁ এয়াৰপৰ্টত। 3টা বজাত ফ্লাইট আছে, বৰ্তমান বাজিছে 12টা। তো 3টা বজাৰ কাৰণে ৱেইট কৰি আছোঁ, বহি আছোঁ আৰু। তো আগলৈ মানে চাই থাকক, কাৰণ আগৰ যিখন ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ' বনাবলৈ মানে বেছি ইচ্ছা নাছিল, তথাপিও বনাইছোঁ। ৰাতিও হৈছে কাৰণে ইচ্ছা নাছিল, তথাপিও ৰাতি যিমান পাইছোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। বেছি ভাল হোৱা নাই, মই জানো, গম পাইছোঁ। কিন্তু এতিয়া মানে দিনৰ ভিউ দেখাবলৈ আপোনালোকক মানে দিনৰ টিকেট কাটিলোঁ। তো আগলৈ চাই থাকক। আজি এতিয়া মানে আগৰ ভিডিঅ'তকৈ পূৰা মজাৰ ভিডিঅ' হ'বলৈ গৈ আছে, একদম দিনৰ ভিডিঅ' পূৰা মজা পাব। তো আগলৈ চাই থাকক। আৰু আপোনালোকক দেখাই দিওঁ মই এই চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টখন। আৰু ফ্লাইটত উঠি আপোনালোকতো ৰাতি ইমান দেখাব নোৱাৰিলোঁই। তো এতিয়া আজিৰ দিনৰ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। তো চেন্নাই এয়াৰপৰ্টখন চাই লওক। আৰু এয়াই হৈছে চেন্নাই চিটি। মই আছোঁ বৰ্তমান এয়াৰপৰ্টত, 2 নম্বৰ ফ্ল'ৰত আছোঁ। যিহেতু মই এণ্ট্ৰি কৰিব লাগিব, 2 নম্বৰ ফ্ল'ৰত উঠি এণ্ট্ৰি কৰিব লাগিব। এয়া চাই লওক কি ধুনীয়া লাগিছে ন এয়াৰপৰ্টখন, ফুলেই ফুল আছে একদম। চাওক না কি ডাঙৰ এয়াৰপৰ্ট, পূৰা ডাঙৰ এয়াৰপৰ্ট। আৰু এয়া চাওক আগলৈ চাই থাকক। এতিয়া মই ভিতৰলৈ এণ্ট্ৰি কৰিম, ভিতৰত গৈ ৱেইট কৰিম। আৰু ভিতৰত যোৱাৰ আগত আপোনালোকক বাহিৰত অলপ ভালকৈ দেখাই দিওঁ। এইফালে এণ্ট্ৰি কৰিম, এইটো এয়াৰ এছিয়াৰ। এটা কথা গম পাই না গাইছ, ইয়াত মানে এয়াৰপৰ্টত কি হয়, বহুত মানে বস্তুৰ ৰেট বেছি হয়, একদম ভবাতকৈ বেছি হয় ৰেট। কালি গুৱাহাটী চিকেন ৰোল খাইছিলোঁ, 280 টকা লৈছে। আৰু ইয়াত আজি এটা কফি খাইছোঁ, 260 টকা ল'লে। সমোচা খাইছোঁ, চিঙাৰা খাইছোঁ, চিঙাৰা ল'লে 70 টকা। এটা চিঙাৰা 70 টকা, ভবাতকৈ বেছি দাম লয় ইয়াত। কি কৰিম, খাবই লাগিব, ভোক লাগিছে। কিন্তু মানে কি ক'ম, ওচৰে পাঁজৰে একো হোটেলো নাই, ইয়াতে খাবলগীয়া হয় দাম দি। আৰু ফাইনেলি মই ভিতৰত সোমাই গ'লোঁ। সোমাই চাইছোঁ, পূৰা মজা লাগি গ'লোঁ। ৰাতি আহিছিলোঁ যিহেতু ইমান দেখা নাছিলোঁ, তো এতিয়া দেখিছোঁ যে বহুত মজা লাগিছে। এইবিলাক চাওক কি সুন্দৰকৈ বনাই থৈছে। চবেই ফটো মাৰি আছে। এইফালে চাওক ফটো মাৰি আছে। এইফালে চাওকচোন কি ধুনীয়াকৈ বনাই থৈছে ন হাঁহ গৰু। তো ভাই কি ধুনীয়া লাগিছে ভিতৰখন, বাহিৰততো ভিতৰত বহুত মজা লাগিছে। টিকেট লৈ ল'লোঁ, এইফালে আছে টিকেট যাব পাৰে। টিকেট পাই গ'লোঁ। তেতিয়া গৈ আছোঁ টিকেট চেকিং কৰিবলৈ। চেকিং হৈ গ'ল, তেতিয়া গৈ আছোঁ বেগ চেকিং কৰিবলৈ। আগলৈ চাই থাকক ভিডিঅ'খন। বেগ চেক কৰিবলৈ দিম আৰু এতিয়া বেগ চেকিং কৰিম মই। সব বস্তু দি দিব লাগিব।
আৰু এইফালে চাওক এয়াৰপৰ্টৰ ভিতৰত শ্বপিং মল। এই আমাৰ কাৰণে নহয় দেই, বহুত দাম হয় ইয়াত বস্তু। যি ল'বলগীয়া আছে বাহিৰতে ল'ম, ইয়াত নলওঁ। আৰু এইফালে চাওক ফ্লাইট উৰি গৈ আছে। এইফালে চাওকচোন, এই অলপ জুম কৰি দিছোঁ চাওক, ফ্লাইটৰ অভাৱ নাই। অ' বাপৰে বাপ। টিকেট লৈ ল'লোঁ আৰু টিকেট লৈ পেলাই এতিয়া ফ্লাইটলৈ গৈ আছোঁ। ফ্লাইটত উঠিম এতিয়া, আগলৈ চাই থাকক। এইফালে আছে ফ্লাইট, ফ্লাইটত উঠিবলৈ গৈ আছোঁ। আহোঁতেও এয়াৰ এছিয়া দি আহিছিলোঁ, এতিয়া যাওঁতেও এয়াৰ এছিয়া দি যাম। এইয়া চাই লওক, এইটো দি যাম, এয়াৰ এছিয়া হয়। এয়াৰপোর্ট একদম খালি হয়। ডোর অটোমেটিকলি। তো গাইস কি কম, মানে বেলেগ এটা এক্সপিৰিয়েঞ্চ, লাইফৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। একদমেই ইফালে ডাইৰেক্ট গৈ ফ্লাইটত সোমাই যাম। এয়া চাওক না, ফ্লাইটৰ অভাৱ নাই এয়াৰ ইণ্ডিয়া। আমাৰ হয় আমি যিটো যাম এইটো এয়াৰ এছিয়া। ইফালে আছে ইণ্ডিগো। আৰু এইফালে আছে এয়াৰ ইণ্ডিয়া। তো গাইজ ফাইনেলি এন্ট্ৰি কৰি গ'লোঁ ফ্লাইটৰ ভিতৰত। 19 চিট। আহোঁতে 19 চিটত আহিছিলোঁ, এতিয়া যাওঁতে 19 চিটতে যাম। যিটো ফ্লাইটত আহিছিলোঁ সেইটোৱে ফ্লাইট হয়, একেই ফ্লাইট। উইণ্ডো চিটত বহা মজাই বেলেগ হয়। আৰু এইফালে চাই লওক, একেলগে তিনিটা ইণ্ডিগো থিয় হৈ আছে। Please note it is normal for the oxygen bag not to fully inflate after activation. Thank you. তো আৰু এইফালে চাওক পুৰা স্পীড গৈ আছে, এতিয়া উৰা মাৰিব আৰু। ভাই লাহে এইয়া আমি উৰিবলৈ আৰম্ভ কৰিছোঁ। তো দিনতে ভালকৈ দেখাই দিওঁ চেন্নাই চিটিখন কেনেকুৱা হয়। ৰাতি যিহেতু দেখাব নোৱাৰিলোঁ ইমান ভালকৈ, তো এতিয়া মানে ভালকৈ দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া আমি উৰা মাৰিম। তো এয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ উৰা। ভাই কেনেকুৱা লাগে। তো এয়াই হৈছে চেন্নাই চিটি। চাওক কিমান ডাঙৰ হয় চেন্নাই চিটিখন। চাওক ভাই চব বিল্ডিঙৰ অভাৱেই নাই। চাওকচোন কি মজা লাগিছে। ৰাতি ইমান মজা লগা নাছিল, বাট দিনত চাওকচোন কি মজা লাগিছে। সেইকাৰণে মানে দিনৰ টিকট বুকিং কৰিলোঁ ঘৰত যোৱাৰ, কাৰণ অনলি আপোনালোকৰ কাৰণে দিনত বুকিং কৰিছোঁ, নহ'লে মই ৰাতিয়ে গ'লোঁ হয়। তো এইফালে চাওক কি মজা লাগিছে, আপোনাক দেখাবলৈ অনলি মানে দিনৰ টিকট বুকিং কৰিলোঁ মই। এইফালে চাওক কি ধুনীয়া লাগিছে। যদি ভিডিওটো চাই পেলাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰোঁ। চবেই শ্বেয়াৰ কৰিব গাইজ, চবেই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিলেনো কি হ'ব ন, ছাবস্ক্ৰাইব কৰি দিব চবেই। তো গাইজ চাওকচোন এইটো হৈছে মেইন নাজাৰা। ভাই একদম হাজৰ ওপৰত আছোঁ আমি। চাওকচোন কি মজা লাগিছে।
মানে বেলেগ বেলেগ এটা ফিলিং, মানে বেলেগ এটা ফিলিং ল'লোঁ আজি। মানে চাওক কি মজা লাগিছে, ফ্লাইটখন যে গৈ আছে গমেই নাপাওঁ, লাগি আছে যে একে জেগাতে থিয় হৈ আছে। চাওকচোন হাজোৰ ওপৰত কি মজা লাগিছে, নীলা বগা। অ' ভাই আজি সপোন পূৰা হ'ল মানে। তো গাইজ এতিয়া বৰ্তমান পাই গ'লোঁ বেংগলোৰ। যিহেতু মোৰ ফ্লাইট চেন্নাইৰ পৰা বেংগলোৰৰ পৰা গুৱাহাটী আছে, তো বেংগলোৰ এয়াৰপৰ্টত আহিয়ে গৈছোঁ প্ৰায় ক'বলৈ গ'লে। তোৰ এইফালে চাওকচোন বেংগলোৰ আমি এয়াৰপৰ্টত লেণ্ড হৈ গ'লোঁ। বেংগলোৰ এয়াৰপৰ্টত আপোনালোকক অলপ দেখাই দিওঁ, মই নিজে চাইলোঁ নে কি কয়। এইফালে লেণ্ড কৰি গ'লোঁ আমি বেংগলোৰ এয়াৰপৰ্টত। তো এইফালে ফ্লাইটৰ পৰা নামি আমি গাড়ীত উঠি গ'লোঁ। গাড়ীত উঠি মানে আকৌ এয়াৰপৰ্টত যাম, অলপ দূৰ হয় তো গাড়ীৰে যাবলগীয়া হয়। তাত গৈ টিকেট চেকিং কৰি লওঁ। তো গাইজ এতিয়া বেংগলোৰৰ পৰা যেতিয়া আকৌ উৰা মাৰিম তেতিয়া আৰু ভিডিঅ' নবনাওঁ, একদম গুৱাহাটী গৈ আপোনালোকক ভিডিঅ' দেখাম। তো এতিয়া আৰু ভিডিঅ' শ্বুট নলওঁ, একদম গুৱাহাটী গৈ আপোনালোকক লগ কৰি আছোঁ। তো আগলৈ চাই থাকক ভিডিঅ'খন। ফাইনেলি আমি পাই গ'লোঁ গুৱাহাটী কপিল গোপীনাথ বৰদলৈ এয়াৰপৰ্টত। জাষ্ট নামিছোঁ। মই আছোঁ এয়াৰপৰ্টৰ বাহিৰত। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। I don't believe in it like me, go to your next.